নমস্কাৰ বন্ধুসকল, অসম ষ্টুডিঅ' চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজিকালি সকলোৱে এণ্ড্ৰইড মোবাইল চলায়, সকলোৱে ইউটিউব এপত ভিডিঅ' চায় আৰু এই ভিডিঅ'টো বৰ্তমান আপুনি ইউটিউবত চাই আছে। আপুনি জানেনে ইউটিউব এপত বহুতো গুৰুত্বপূৰ্ণ ছেটিং লুকাই আছে? নিশ্চয় নাজানে। গতিকে আজি মই আপোনালোকক ইউটিউবৰ 3টা লুকাই থকা ছেটিঙৰ বিষয়ে ক'বলৈ ওলাইছোঁ। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। প্ৰথম ছেটিংটো হ'ল আমি যিকোনো ধৰণৰ ভিডিঅ' চাবলৈ ইউটিউব বাৰত ভিডিঅ' টপিকটোৰ বিষয়ে চাৰ্চ কৰোঁ। বলিউড ভিডিঅ' চং বুলি মই চাৰ্চ কৰাৰ পাছত মোৰ ইয়াত এবছৰ, 2 বছৰ, 5 বছৰ পুৰণা ভিডিঅ' শ্ব' হৈছে। কিন্তু আমি চাবলৈ বিচাৰিছোঁ এই সপ্তাহৰ নতুন ভিডিঅ'। এই সপ্তাহৰ নতুন ভিডিঅ' চাবলৈ হ'লে চুকত 3টা লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপলোডেড ডেট বুলি লিখা আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আজিৰ, এই সপ্তাহৰ, এই মাহৰ, এই বছৰৰ যিটো আপুনি চাব বিচাৰে সেইটো ক্লিক কৰিব। চাওক মই এইটো সপ্তাহৰ ক্লিক কৰি এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পাছতে চাওক এইটো সপ্তাহ যি ভিডিঅ' আপলোডেড হৈছে সেই ভিডিঅ'বোৰ আমাৰ ওচৰত ইউটিউবত শ্ব' হৈছে। দ্বিতীয় ছেটিংটো হ'ল ইউটিউব এপ যেতিয়া আমি অ'পেন কৰোঁ তেতিয়া বহুতো ধৰণৰ আপত্তিজনক ভিডিঅ' আমাৰ ওচৰত শ্ব' হয়। তেতিয়া আমি সেই ভিডিঅ'বোৰ চাব নিবিচাৰোঁ। সেই ভিডিঅ'বোৰ আঁতৰাবলৈ আমি চুকত থকা চাইন ইনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত ছেটিঙত গৈ জেনেৰেলত যোৱাৰ পাছত আপোনাৰ ইয়াত ৰেষ্ট্ৰিক্টেড মুড বুলি শ্ব' হৈ আছে, তাত আপুনি অন কৰিব। অন কৰাৰ পাছত বেক কৰিব। বেক কৰাৰ পাছত ফিল্টাৰ হৈ এডাল ভিডিঅ'বোৰ আঁতৰি আহিব। চাওক ইয়াত মই ফিল্টাৰ কৰিলোঁ, গোটেইবোৰ ভিডিঅ' আঁতৰি আহিল। তৃতীয় ছেটিংটো হ'ল ইউটিউব অ'পেন কৰাৰ লগে লগে চাব আমাৰ এটা ভিডিঅ' দিনটোত বাৰে বাৰে শ্ব' হৈ থাকে, কিন্তু আমি সেই ভিডিঅ'টো চাব নিবিচাৰোঁ। সেই ভিডিঅ'টো আঁতৰাবলৈ সেই ভিডিঅ'টোৰ তলত 3টা ডটত ক্লিক কৰি নট ইণ্টাৰেষ্টেড বুলি আছে তাত ক্লিক কৰিব। চাওক সেই ভিডিঅ'টো আঁতৰি আহিল। ইয়াৰ পাছত আপুনি ধৰক এই ভিডিঅ'টো চাবলৈ বিচাৰিছে কিন্তু আপোনাৰ হাতত সময় নাই, কিন্তু আপুনি এই ভিডিঅ'টো পিছলৈ চাব বিচাৰিছে, তেতিয়া আপুনি কি কৰিব পাৰে, এই ভিডিঅ'টো এড টু ৱাচ লেটাৰত ৰাখিব পাৰে। এড টু ৱাচ লেটাৰত ৰাখিবলৈ আপুনি ভিডিঅ'টোৰ 3টা ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাওক ইয়াত এড টু ৱাচ লেটাৰ বুলি আছে, এড টু ৱাচ লেটাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যেতিয়া সময় হয় আপুনি এড টু ৱাচ লেটাৰত গৈ ইয়াত লাইব্ৰেৰী আছে, তাত লাইব্ৰেৰী গৈ ইয়াত চাওক এড টু ৱাচ লেটাৰ বুলি আছে, আপুনি ইয়াত ক্লিক কৰাৰ পাছত সেই ভিডিঅ'টো আপোনাৰ ওচৰলৈ শ্ব' হৈছে। তাৰপাছত আপোনাৰ যেতিয়া সময় হৈছে সেই ভিডিঅ'টো আপুনি চাব পাৰিব। 4 নম্বৰ ছেটিংটো হ'ল ইউটিউবত 360 ডিগ্ৰী ভিডিঅ' কেনেকৈ চাব পাৰি চাওঁ আহকচোন। প্ৰথমে ইউটিউব বাৰত চাৰ্চ কৰিব লাগিব। আপুনি যি ভিডিঅ' চাই সেইটো ভিডিঅ'ৰ বিষয়ে চাৰ্চ কৰিব। মই বলিউড ভিডিঅ' চং বুলি চাৰ্চ কৰিলোঁ। বলিউড ভিডিঅ' চং বুলি চাৰ্চ কৰাৰ লগে লগে ইয়াত বলিউড ভিডিঅ'বোৰ শ্ব' হৈছে। ভিডিঅ'বোৰ শ্ব' হোৱাৰ পাছত ওপৰত থকা 3টা লাইনত ক্লিক কৰিব। 3টা লাইনত ক্লিক কৰাৰ পাছত 4K HD 3D 360 ডিগ্ৰী আপোনালোকে দেখিবলৈ পাইছে। মই 360 ডিগ্ৰীত এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পাছত চাওক 360 ডিগ্ৰী যিবোৰ ভিডিঅ' হয় সেইবোৰ ভিডিঅ' আমাৰ ওচৰত শ্ব' হৈছে। মই ইয়াৰ ভিতৰত যিকোনো ভিডিঅ' এটা অ'পেন কৰিলোঁ। অ'পেন কৰি দিয়াৰ পাছত চাওক মই চাৰিওফালে ভিডিঅ'টোৰ চাব পাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব, লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।